Hey guys, আমি খানা খাব আহিছো। হাই গাইস, আমি খানা খাবলৈ আহিছো। ঘৰ আমাৰ নিৰামিষ ঘৰ আছিল কিন্তু এটা মাংস হ'ল গাইস, পনীৰ হ'ব আৰু মিক্স ভেজ আছে। আৰু গাইস আমি ভাবিছিলো 10 টাৰ আগতে বোলে আমাক চাহ খুৱাই চাহ থত্ত খোৱালাতে অংকিতা কিবা কবা একো ঘৰ আমি একো ঘৰত নাখা খাইছিল বোলো চাহ খাই খাইছো হলেও তথাপিও এখানে খাইছো আমি চাহ খানে মই একো চিংৰা টিংৰা হ'ব কি বিস্কুট কাম নাই বিস্কুট খাই খাব বিস্কুট গাইস বিস্কুট হেল্ল' গাইস ব্ৰেকফাষ্টত কি আছে ব্ৰেকফাষ্টত আপোনাৰ এই অনুৰাধা মেমে বঢ়িয়াকে ক'লে মই ব্ৰেকফাষ্টত দিম দিয়া মই বিস্কুট আনিছে আৰু চেনি আনিছে চেনি কমকে আনিছে মই আৰু চেনি আনিব দিব লগা হ'ল তাৰপিছত চাহ পাত আনিছে এক পেকেট সেইখিনি লাল চাহ কি কম কি দুখ হা বহুত এক্সপেক্ট কৰিছিলো আৰু yes expectation গৰম পানীটো খাব গৰম পানী ভাই কি কৈছা গৰম পানী নাই বোলো চাহ নাখাই বোলে গৰম পানীটো সেই কৰি পেলাই ভিজা খাব বললা হয় দে হেল্ল' গাইস নমস্কাৰ আজি আমি খানাত আহিছো এয়া আমাৰ সহপাঠীসকল আৰু ইয়াতে আমাৰ জুনিয়ৰ জুলা আছে এয়া খানা বনাইছে তলত গাইজ এয়া বিস্কুটে দি চাহ খাইছে বিস্কুটে দি চাহ খুৱাইছে ভাল লাগিছে চবৰে এখন তাই ফেষ্টাও কৰি ফেলছি খবৰতে নষ্ট হ'ল লাগে নাই তাই মই ফেষ্টা কৰি ফেলাইছো গানটো যে যিমান গাইজ হেল্ল' গাইস হাই গাইজ কি খবৰ মাংস খাম ওই টিভি পলিচা আমাৰ গাইজ খেলা খেলি আছে ইফালেও খেলা খেলি আছে আৰু ইফালেও আছে অংকিতা দেয়াৰ লৈ পেলাই হাততে মাৰিব পালো দেয়াৰ কৰি আছে গালি দিলে কি হব ভাই গালি খালি কি হব গাইজ আমাৰ পানী হবা পানী খাবার মন গেছে পানী নাই 10 টাকা তো খরচ করবার মন না ঘরে পাম নাই কিন্তু এতে রখলেও কাম নাই আমি পানী কিনবা নাপাং কুকুনার পালেও কুকুনার কি কিনি হবা না ঘরকে যাই পাম কিনে নিও থাকবা না না গাইজ আমি ইমান যাই কিনে ভালকে পানী হয় না বটলতে কলে খাই ঠকঠকে মানে এতে মাখি আকালে বহি আছে তাই যে মোক কেনেকুৱা লাগিছে জনাবচোন নাপাওঁ দেই এই বেছি চব কৰিছে কি কৰিম নৰ্মেলতে আছো নাই বহুত মানে কি কৰোঁ বহুত মানে যাবি নি মই তো এইযোৰ পিন্ধা কাৰণটো বহুত ঠিক আছিল তো পিন্ধা না ঠিক আছিল মাখি কৈছে মাখিক দেখুৱাও নাকি কিন্তু মাখিক আমি অলৰেডি দেখুৱাছোৱে গাইজ এয়া পচন্দ দেখিছে নে গাইজ আমাৰ দাঁত চেণ্টাৰ এয়া দাঁত ভিডিঅ'ৰ কাৰণে কণ্টেণ্ট বিচাৰি নাপালে আমি দাঁতকে দেখুৱাম নি দেখুৱাম